নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভালেই আছে। চাওক, আমি যদি সোণোৱাল সমাজৰ যদি সমস্যাবোৰ যেনেকৈ মৌলিক সমস্যাবোৰ যদি আমি মাত নেমাতো বা মৌলিক সমস্যাৰ বিৰুদ্ধে যদি আমি প্ৰতিবাদ নকৰোঁ, তেন্তে আমাৰ সোণোৱাল সমাজৰ বা সোণোৱাল ৰাইজৰ উন্নয়নটো কেনেকৈ হ'ব? যদি আমি প্ৰত্যেকটো ক্ষেত্ৰত আমি যদি মনে মনেই থাকিব লাগে, তেন্তে আমাৰ সোণোৱাল ৰাইজৰ কি সমস্যা আছে, ক'ত কি হৈ আছে, আমি কেনেকৈ গম পাম? গতিকে মই আকৌ কৈছোঁ যে আপোনালোকে মোৰ ভিডিঅ'টোত আপলোড দিয়াৰ পিছত যিখিনি আপোনালোকে মোক সঁহাৰি জনালে, তাৰ কাৰণে মই অন্তৰৰ পৰা আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, এইবোৰ সমস্যা মোৰ নহয়, প্ৰত্যেকৰে সমস্যা এইবোৰ। গতিকে সেইবোৰ সমস্যা উত্থাপন কোনে কৰিব? কালি মই এই ভিডিঅ'টো আপলোড কৰাৰ পিছতেই আজি তিনিচুকীয়া জিলাৰ সভাপতিজনক চেঞ্জ কৰিছে, মানে অঁতৰাই বেলেগ এজনক দায়িত্ব দিছে। গতিকে এইটো আপোনালোকৰ কি বুলি কয়, জয় বুলি কয়, আপোনালোকৰ বিজয় বুলি কয়। মোৰ নহয়, মোৰ জয় নহয়, আপোনালোকৰ জয়। গতিকে চাওক, সোণোৱাল কছাৰী জাতিটোক প্ৰত্যেকটো ক্ষেত্ৰত, জনগোষ্ঠীটোক প্ৰত্যেকটো ক্ষেত্ৰত দালালি কৰি থাকিব কেইজনমান নেতাই, সেইটো কেতিয়াও আমি সহ্য কৰি ল'ব নোৱাৰোঁ। কাৰণ নতুন প্ৰজন্মৰ যুৱক হিচাপে বা নতুন প্ৰজন্মৰ এজন মানে যুৱক হিচাপে সেইখিনি বস্তু আমি গ্ৰহণ কৰি ল'ব নোৱাৰোঁ, সেইখিনি গ্ৰহণযোগ্য আছে বুলি আমি ভাবি ল'ব নোৱাৰোঁ। গতিকে আকৌ কৈছোঁ, আৰু এজন নাম মোক কমেণ্টত লিখিছে যে জীৱন সোণোৱালে সোণোৱাল কছাৰী ছাত্ৰ সন্থাত কি অৰিহণা আছে বা তেখেতে কি দায়িত্বত আছে মই নাজানো, মোৰ জানিব লগা মোৰ প্ৰয়োজনো নাই। গতিকে মই জীৱন সোণোৱালক চেলেঞ্জ কৰিছোঁ, আপুনি যে মোৰ কমেণ্টত লিখিছে যে পিঠিত তেল লগাই থ'বলৈ, আপোনাক মই কৈছোঁ আপোনাৰ নিচিনা মানুহক মই ইমান কোনো কেয়াৰ নকৰোঁ। বাকীটো বাদ দিয়ক, আপুনি দেখিবলৈ আপোনাৰ মাথাটো ডাঙৰ, গাটো ডাঙৰ। গতিকে আপুনি নাভাবিব যে মই আপোনাক ভয় কৰিম। মোৰ নামো জিতেন সোণোৱাল, আপুনি মনত ৰাখি লওক, ৰাখি থৈ দিয়ক। গতিকে আপুনি প্ৰত্যাহ্বান জনাব মোক কেতিয়াবা, আপুনি মোক কেতিয়াবা মাতিব ধেমাজিলে, মই অকলে যাম। মোক PSO CSO প্ৰয়োজন নাই, মোক লগত মানুহ প্ৰয়োজন নাই, মই অকলে যাম। আপুনি অকলে এখন ফিল্ডত থাকিব, মই অকলে এখন ফিল্ডত থাকিম। আপোনাৰ গাটো ডাঙৰ হ'ব পাৰে, কিন্তু আপোনাৰ জাতিৰ প্ৰতি কি দায়িত্ব আছে বুজি পোৱা গ'ল। আপুনি তেনেকৈ মোক কমেণ্ট নকৰিলেহেঁতেন যে আপুনি তেল লগাই থ'ব দিছে পিঠিত, মানে আপুনি চোৰক সমৰ্থন কৰিলে, আপুনি এজন চোৰ, সেইটো আপুনি প্ৰমাণ কৰিলে সেই সোণোৱাল যুৱক যুৱতীসকলক, সেই নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক আপুনি সেইটোৱে প্ৰমাণ কৰি দেখুৱালে যে চোৰক সদায় সমৰ্থন কৰিব লাগে। আপোনাৰ নিচিনা নেতাই সদায় সমৰ্থন কৰি আহিছে। গতিকে জিতেন সোণোৱালৰ নিচিনা নেতাই বা সেই নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে আপোনাক সমৰ্থন নকৰে, চোৰৰ লগত সমৰ্থন নকৰে। গতিকে মনত ৰাখিব, আপুনি কি দায়িত্বত আছে মই ক'ব নাজানো। মই আপোনাক মই আপোনাক কেয়াৰ নকৰোঁ, মই ভয় নকৰোঁ। আপোনাৰ গাটো দেখিবলৈ বহুত ডাঙৰ হ'ব পাৰে, মই আপোনাক ভয় নকৰোঁ। আৰু এটা ইণ্টাৰেষ্টিং, মোক কিছুমানে মেছেঞ্জাৰত কমেণ্ট কৰিছে কালি ভিডিঅ'টো দিয়াৰ পিছত। চাওক, এই ভিডিঅ'টো মই দিছোঁ, এইবোৰ সোণোৱাল সমাজৰ যিবোৰ মৌলিক সমস্যা, তাৰ কাৰণে মই মাত মাতিছোঁ। কোনোবাই সোণোৱাল জাতিটোৰ কাৰণে বা সোণোৱাল জাতিটোক লৈ কোনোবাই দালালি কৰি থাকিব, সেইটো কিমান গ্ৰহণযোগ্য মই নাজানো। মই সদায় মাত মাতিম আৰু মাতি থাকিবলৈ মই প্ৰস্তুত। গতিকে মই আকৌ কৈছোঁ, কেৰেলাত থকা আমাৰ সোণোৱাল ভাই বন্ধু কেৰেলাত কিছুমানে কাম কৰি আছে, মোক মেছেঞ্জাৰত লিখিছে বা মেছেজতো লিখিছে বা কমেণ্টত লিখিছে যে সোণোৱাল কছাৰী সমাজৰ কাৰণে আপোনাৰ অৱদান কি? মই তেখেতসকলক কৈছোঁ, এই প্ৰশ্নটো সোধাৰ আগত তোমালোকে লাজ পাব লাগিছিল। তোমালোকে কাউন্সিলখনক আৰু এই চোৰকেইজনক তোমালোকে সুধিব লাগিছিলে কমেণ্টত যে আপোনালোকে যদি আজিৰ দিনত যদি সোণোৱাল জনগোষ্ঠীটোৰ কাৰণে বা যুৱক যুৱতীসকলৰ কাৰণে যদি ভাল প্ৰজেক্ট লৈ যদি আপোনালোকে কাম কৰিলেহেঁতেন গাঁৱে গাঁৱে, তেন্তে চাগে আমি কেৰেলাত আহি সেই 15,000 10,000 চিকিউৰিটি গাৰ্ড কৰিব লগা নহ'লহেঁতেন। আপোনালোকে অকণমান বুজিবলৈ চেষ্টা কৰক। আপোনালোকৰ লগত মোৰ ব্যক্তিগত বেয়া পোৱা একো নাই, কাৰো প্ৰতি নাই। কিন্তু যদি কাউন্সিলৰে হওক বা ছাত্ৰ সন্থাই যদি, আমাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাই যদি জোৰ দিলেহেঁতেন যে আমাৰ ল'ৰা ছোৱালীয়ে কেৰেলালৈ যাব নালাগে, বেলেগ বাহিৰৰ ৰাজ্যলৈ যাব নালাগে চিকিউৰিটি গাৰ্ড কৰিবলৈ, ইয়াতে গাহৰি ফাৰ্ম খুলি, কুকুৰা ফাৰ্ম খুলি, ছাগলী ফাৰ্ম খুলি, কাউন্সিলৰ পৰা কিবা এটা আৰ্থিকভাৱে সহায় কৰি কেনেকৈ যুৱক যুৱতীসকলক মানে ভাল কৰি ৰাখিব পাৰি বা যুৱক যুৱতীসকলক আগ্ৰহী কৰিব পাৰি ব্যৱসায় দিশত বা ব্যৱসায় ক্ষেত্ৰত, তো তেনেকুৱা পদক্ষেপ ল'বৰ কাৰণে আপোনালোকে কাউন্সিল বা সেই ছাত্ৰ সন্থাৰ লোকসকলক আপোনালোকে লিখিব লাগিছিল। ওলোটাই আকৌ মোক প্ৰশ্ন কৰে যে সোণোৱাল সমাজৰ অৱদান কি? সোণোৱাল সমাজৰ অৱদান কি মই তোমালোকক উত্তৰ দিবলৈ মোৰ প্ৰয়োজন নাই, মই নিজে জানো। গতিকে মই সেইটো কাৰণে কৈছোঁ যে চাওক, আপোনালোকৰ জয়, মোৰ জয় নহয়। কালি মই এই ভিডিঅ'টো আপলোড দিয়াৰ পিছতে তিনিচুকীয়া জিলাৰ সভাপতিজনক চেঞ্জ কৰি দিলে, মানে অব্যাহতি দি নতুন এজনক দায়িত্ব দিলে। কাৰ ফলত? আপোনালোকৰ জোৰত। গতিকে প্ৰত্যেকটো কথাই ঢাকি ৰাখিবলৈ চেষ্টা নকৰিব, কাৰণ এনেকৈ যদি আমি আমাৰ জাতিটোক ঢাকি ৰাখোঁ বা মৌলিক অধিকাৰবিলাকক যদি আমি প্ৰতিবাদ নকৰোঁ বা
মানে আমি তাৰ কি বুলি কয় প্ৰতিবাদ যদি নকৰোঁ বা তাৰ যদি মৌলিক অধিকাৰৰ বিৰুদ্ধে যদি আমি মাত নামাতোঁ তেন্তে আমাৰ সোণোৱাল জনগোষ্ঠীয় লোকসকল আৰু পিছলৈ পৰি যাব আৰু পিছলৈ আহি যাব গতিকে সোণোৱাল ৰাইজক কৈছোঁ এই কেইজনমান নেতাক ঠিকা দি নাৰাখিব আপোনালোকেও প্ৰতিবাদ কৰিবলৈ শিকক কাউন্সিলখনৰ দুৰ্নীতিৰ বিৰুদ্ধে বা ছাত্ৰ সন্থাই লোৱা পদক্ষেপবোৰ আপোনালোকে ভালদৰে আপোনালোকে চাই চিন্তি আগবাঢ়ক গতিকে তেনেকুৱা মানুহক আশ্ৰয় নিদিব গতিকে মই আকৌ কৈছোঁ মোৰ কাৰোৰ প্ৰতি ব্যক্তিগত বেয়া পোৱা পুই নাই মোৰ সোণোৱাল সমাজৰ প্ৰতি মোৰো দায়িত্ব আছে গতিকে মৌলিক অধিকাৰবোৰ মই সদায় উত্থাপন কৰিম আৰু য'ত বেয়া দেখিছোঁ তাত মাত মাতিমেই তাত কোনেও মুখ বন্ধ কৰি ৰাখিব নোৱাৰে আকৌ কৈছোঁ মই জীৱন সোণোৱালক কৈছোঁ আপুনি সোণোৱাল কছাৰী ছাত্ৰ সন্থাত কি বাপত আছে মই নাজানো মই আপোনাক চেলেঞ্জ কৰিছোঁ আপোনাৰ মূৰটো ডাঙৰ হ'ব পাৰে গাটো ডাঙৰ হ'ব পাৰে আপোনাৰ নিচিনা তিল মানুহ মই সেই ভয় ভাবকিক মই ভয় নকৰোঁ গতিকে মই আপোনাক ইয়াৰ পৰা উত্তৰ দিছোঁ আপুনি মোৰ পিঠিত তেল লগাব নালাগে যদি সাহস থাকে আপুনি ৰাতি এনে ডায়েবেটিছৰ পেচেণ্ট আপুনি তেল লগাই ধুনীয়াকৈ কেঁঠা কম্বল লৈ এই গৰমত শুই থাকক আপোনাক পৰামৰ্শ দিছোঁ আপোনালোকে চোৰক সমৰ্থন কৰা মানুহ আপোনালোকে জাতিৰ দালাল হয় মই আপোনাক স্পষ্টকৈ কৈছোঁ আজি যদি আপুনি জাতিৰ দালাল নহ'লহেঁতেন তেন্তে আপুনি এনেকৈ মোক কমেণ্ট নকৰিলেহেঁতেন সোণোৱাল সমাজৰ বিষয়ে বা সোণোৱাল সমাজৰ যিবোৰ মৌলিক অধিকাৰ বা যিবোৰ সমস্যা এইবোৰৰ বিৰুদ্ধে মাত মাতিলে আপোনালোকৰ গাটো পুৰে গাটো জ্বলে সত্য কথাত আপোনালোকৰ গা জ্বলিবই কাৰণ আপোনালোকৰ বেক চাইডে বহুত ডাঙৰ ডাঙৰ চেকা লাগি আছে সেইবোৰ চেকা আপুনি যিমানেই ইস্ত্ৰি মাৰক নাযায় মনত ৰাখিব জীৱন সোণোৱাল আপোনাক মই ইয়াৰ পৰা উত্তৰটো দি দিছোঁ ঠিক আছে ধন্যবাদ আৰু আপোনাৰ নিচিনা মানুহক মই কিবা উত্তৰ দিব লাগে বুলি মই নাভাবোঁ কাৰণ মোৰ নাম জিতেন সোণোৱাল ধন্যবাদ আকৌ কৈছোঁ সোণোৱাল সমাজক আপোনালোকে ইমান সচেতন আৰু প্ৰত্যেকটো বস্তুৱে মই চালোঁ আপোনালোকৰ যিটো খুব আপোনালোকে সামাজিক মাধ্যমত যে ইমানখিনি সহযোগ কৰিলে তাৰ কাৰণে বহুত 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 বেছি ধন্যবাদ এনেকৈ প্ৰতিবাদ কৰিবলৈ শিকক আমাৰ যিবোৰ নতুন প্ৰজন্মৰ যুৱক যুৱতী আছে এনেকৈ প্ৰতিবাদ কৰিবলৈ শিকক এনেকৈ সমালোচনা কৰিবলৈ শিকক তেতিয়া যদি কাৰোবাৰ গা লৰে বা কাউন্সিলখনৰ গা লৰে বা সেই দুজনমান তিনিজনমান এই লিডাৰৰ সেই দালালৰ গাবিলাক যাতে লৰে অকণমান আপোনালোকে অলপ মাত মাতিবলৈ চেষ্টা কৰক সামাজিক মাধ্যমত ধন্যবাদ জয় আই অসম